Hello everyone. সকলোকে নমস্কাৰ জনাই মই জিন্তুমণি দাসে মোৰ ইউটিউব চেনেল জিন্তুমণি ব্লগছ আৰু ফেসবুক পেজ দাস জিন্তুলৈ স্বাগতম জনাইছো। আজি যেহেতুকে আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহু এই ভোগালী বিহুৰ কিছু পৰম্পৰাগত দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছো। আপোনালোকে শেষলৈকে মোৰ ভিডিঅটো চাই থাকক। এইটো হৈছে আমাৰ ভেলাপুজি। এই ভেলাপুজিত আমি অকণমান দেৰিকৈ কি কৰিম ভেলাপুজিটো অগ্নি জ্বলাম আৰু আপোনালোকে শেষলৈকে মোৰ ভিডিঅটো চাই থাকিব। এয়া হৈছে অসমীয়া সমাজৰ পৰম্পৰাগত এইটো তামোল পাণ আৰু মাহ তিল আছে চাউল আৰু ধূপ চাকি এতিয়া অলপ জ্বলাম। জ্বলাই কিনে এইটো মেজিটো মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল এই জীয়েসকলৰে যাতে অপমংগল দূৰ হয় তাৰে কামনাৰে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ আছোঁ। পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। জয় আই অসম।